বন্ধুসকল আজি মই আপোনালোকৰ বাবে তিনটা খুবেই ইন্টাৰেষ্টিং মেজিক লৈ আহিছো যিটো মই থাৰ্ডত মেজিক দেখাম সেই মেজিকটো হসাকৈ বহুতে ইন্টাৰেষ্টিং যি মেজিকটো মই আপোনালোকৰ আগত ৰছীৰ পৰা হাফ বনাই দেখাম আৰু এই ভিডিঅ'টোতে মই আপোনালোকক সকলো মেজিকে কি ধৰণে মই কৰিছিলো হেয়াও শিকাম যাতে আপোনালোকে অতি সহজতে ঘৰতে বহি মেজিক তিনিটাই কৰিব পাৰে গতিকে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কমপ্লিট চাই থাকিব বন্ধুসকল এতিয়া মই আপোনালোকৰ আগত দেখাবলৈ গৈ আছো আজি প্ৰথম মেজিকটো বন্ধুসকল আজি প্ৰথম মেজিকটো দেখাবৰ কাৰণে মোৰ ওচৰত ইয়াত দেখিবলৈ পাইছে মোৰ হাতত এখন কাৰ্ড আছে এখন সিম্পল কাৰ্ড আছে আৰু তাৰ বাহিৰে মোৰ হাতত একো নাই ঠিক আছে এতিয়া মই কি কৰি দেখাম আপোনালোকে যিখন এতিয়া মোৰ হাতত কাৰ্ড দেখি আছে এই কাৰ্ডখন আপোনালোকৰ চকুৰ সন্মুখতে কমপ্লিটলি চেঞ্জ কৰি দেখাম আহক কিদৰে হয় মেজিকটো চাই লওঁ সব বন্ধুসকল এতিয়া মই এই কাৰ্ডখন এনেধৰণে ধৰি লৈছো আৰু মই এই কাৰ্ডখনত তিনিটা টুকৰ মাৰিম আৰু তিনিটা টুকৰ মাৰাৰ লগে লগে এই কাৰ্ডখন চেঞ্জ হৈ যাব সব 1 2 and 3 সব বন্ধুসকল কি ধৰণে এই কাৰ্ডখন কমপ্লিটলি চেঞ্জ হৈ গ'ল বন্ধুসকল আজি সেকেন্ড মেজিকটো দেখাবৰ কাৰণে মোৰ হাতত ইয়াত দেখিবলৈ পাইছে এটা দুটকীয়া কইন আছে ঠিক আছে আপোনালোকে ভালদৰে চাই ল'ব পাৰে দুটকীয়া এটা মোৰ হাতত কইন আছে আৰু তাৰ বাহিৰে মোৰ হাতত একো নাই একেবাৰে খালি আছে ঠিক আছে এই কইনটোৰ বাহিৰে এতিয়া মই এই কইনটো কি কৰি দেখাম সেইটো দেখি আপোনালোক হসাকৈ আচৰিত হৈ যাব চাই থাকক কি কৰি দেখাম এই কইনটো কোন প্ৰথমতে মই এই কইনটো এনে ধৰণে ধৰি লৈছো ঠিক আছে এই কইনটো মই ধৰি লৈছো আৰু ধৰাৰ পিছত ইয়াত মই অলপমান যাদু কৰিম আপোনালোকে ইয়াত দেখিছিলে মোৰ হাতত দুটকীয়া এটা কইন আছিল আৰু মেজিক লগাৰ পিছত কি হয় আপোনালোকে চাই থাকক ঠিক আছে ইয়াত মেজিক হৈ গ'ল আৰু এতিয়া মই এই কইনটো এনে ধৰণে কৰাৰ পিছত বন্ধুসকল দেখিবলৈ পাইছে মোৰ হাতত এই দুটকীয়া কইনটোৰ হলনি 10 টকীয়াৰ দুটা কইন আহি গ'ল আপোনালোকে ইয়াত দেখিবলৈ পাইছে বন্ধুসকল এতিয়া মই আপোনালোকৰ আগত দেখুৱাবলৈ গৈ আছো আজিৰ আটাইতকৈ ইন্টাৰেষ্টিং যাদুটো বন্ধুসকল এই যাদুটো দেখাবৰ কাৰণে মোৰ হাতত ইয়াত দেখিবলৈ পাইছে একেবাৰে সিম্পল এডাল ৰছী আছে হোৱাইট কালাৰৰ ৰছী আপোনালোকে দেখিবলৈ পাইছে পোন প্ৰথমতে মই এই ৰছীডাল আপোনালোকৰ আগত চেক কৰাই দেখাইছো একেবাৰে সিম্পল ৰছী হয় ঠিক আছে এতিয়া মই কি কৰিম এই ৰছীডালক আপোনালোকৰ চকুৰ সন্মুখতে হাফ বনাই দেখাম কি ধৰণে হয় চাই থাকক এই ভিডিঅ'টো পোন প্ৰথমতে মেজিকটো দেখাৰ আগত এই ৰছীডালত অলপমান মই যাদু লগাই লওঁ হক দেখিবলৈ পাইছে বন্ধুসকল মই ইয়াত অলপমান যাদু লগাই লৈছো ঠিক আছে বন্ধুসকল যাদু একেবাৰে কমপ্লিট হৈ গ'ল এতিয়া মই এই ৰছীডালক হাফ বনাই চাওঁ হক তাৰ আগত মই দেখিবলৈ পাইছে ইয়াত এখন কেঁচি আছে এই কেঁচিখনেৰে এই ৰছীডাল কাটি লওঁ হক পোন প্ৰথমতে ও মাই গড বন্ধুসকল ইয়াত দেখিবলৈ পাইছে যেতিয়া মই এই ৰছীডাল কাটিবলৈ ললো হাপৰ দৰে একেবাৰে কোচ খাই গ'ল পুনৰ এবাৰ কাটি চাওঁ হক হয়তো এই ৰছীডালে ভয় কৰিছে যেতিয়া মই কাটিবলৈ লৈছো কাৰণ আপোনালোকেতো জানেই যাদু লগাৰ পিছত এই ৰছীডাল মই কৈছিলো যেনেকে হাফ বনি যাব ঠিক আছে হয়তো হাপৰ অলপমান অংশ বনিবলৈ ধৰিছে হক চাওঁচোন আকৌ এবাৰ কাটি পেলানি সব বন্ধুসকল যেতিয়া মই কাটিবলৈ লৈছো এই ৰছীডালে কাটিবলৈ মোক দিয়া নাই এনে ধৰণে হাপৰ নিচিনাকে কোচ খাই গৈছে হয়তো ভয় কৰিছে এই ৰছীডাল অলপমান যাদু লগাইছো আৰু আকৌ প্ৰথমৰ নিচিনা কৰি লৈছো সব একেবাৰে সিম্পল ৰছী আপোনালোকে দেখিবলৈ পাইছে আহকচোন বাৰু এতিয়া মই এই ৰছীডাল হাতেৰে ধৰি চাওঁ ধৰিবলৈ দিয়ে নে নিদিয়ে আহক চাই লওঁ সব বন্ধুসকল যেতিয়া মই এই ৰছীডাল ধৰিবলৈ গৈছো তেতিয়া মোক ধৰিবলৈ দিয়া নাই হাপৰ নিচিনাকে কোচ খাই গৈছে সব পুনৰ এবাৰ ধৰি চাওঁ হক বন্ধুসকল এই ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব ঠিক আছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি আপোনালোকে নতুন নতুন মেজিক শিকিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল এতিয়া মই আপোনালোকক শিকাবলৈ গৈ আছো আজিৰ কাৰ্ড চেঞ্জ কৰা মেজিকটো বন্ধুসকল এনে ধৰণে মই যেতিয়া কৰিছিলো কাৰ্ডটো চেঞ্জ হৈ গৈছিল এনে ধৰণে ঠিক আছে কেনে ধৰণে চেঞ্জ হৈছিল এতিয়া মই হেতু আপোনালোকক শিকাম বন্ধুসকল এই মেজিকটো দেখাবৰ কাৰণে আপোনালোকক দুটা কাৰ্ড লাগিব ঠিক আছে তাৰ পিছত আপোনালোকে কি কৰিব লাগিব এটা কাৰ্ডৰ পিছত এটা কাৰ্ড এনে ধৰণে ৰাখি ল'ব আৰু মেজিকটো দেখাৰ সময়ত এনে ধৰণে দেখাব পাৰে আপোনালোকে ক'ব লাগিব যে মোৰ হাতত এটা কাৰ্ড আছে ঠিক আছে এটা কাৰ্ড আপোনালোকে কাকো দেখাব নালাগিব মনে মনে হেতু কেৱল আপুনিহে জানিব লাগিব আৰু তাৰ পিছত এনে ধৰণে সেই দুটা কাৰ্ড এনে ধৰণে ৰখাৰ পিছত এই দুটা আঙুলিয়ে
এনেধৰণে চুকত ধৰি ল'ব এই ধৰণে ঠিক আছে দেখিছে আপোনালোকে এই ধৰণে ধৰি ল'ব এই ধৰণে ধৰাৰ পিছত যেতিয়া এনেধৰণে তিনটা মই টুকৰ মাৰি দেখুৱাইছিলোঁ তিনটা টুকৰ মৰাৰ লগে লগে 1 2 3 কৰাৰ লগে লগে এই আঙুলি দেখিছে এই আঙুলিটোৰে এনেধৰণেৰে কাৰ্ডটো টানি আনিব লাগিব বেক সাইডলৈ এই ধৰণে অলপমান প্ৰেক্টিছৰ দৰকাৰ হ'ব প্ৰেক্টিছ কৰাৰ পিছত আপোনালোকে অতি সহজতে এই মেজিকটো কৰিব পাৰিব বন্ধুসকল এতিয়া মই আপোনালোকক শিকাবলৈ গৈ আছোঁ 2 টকীয়া পইচাৰ পৰা দুটা 10 টকীয়া কইন বনোৱা যাদুটো বন্ধুসকল এই মেজিক দেখাবৰ কাৰণে প্ৰথমতে আপোনালোকক দৰকাৰ হ'ব এটা 2 টকীয়া কইন বা যিকোনো কইন লৈ ল'ব পাৰে আৰু দুটা 10 টকীয়া কইন হ'ব দৰকাৰ হ'ব ঠিক আছে কি ধৰণে লৈছিলোঁ এতিয়া মই আপোনালোকক সেইটো শিকাইছোঁ প্ৰথমতে আপোনালোকে 10 টকীয়া কইন দুটা এনেধৰণে দুইটা এনেধৰণে জপাই পেলানি বাহঁত এনেধৰণে ৰাখি ল'ব আৰু তাৰ পিছত যিটো 2 টকীয়া কইন আছিল সেই কইনটো এনেধৰণে ইয়াৰ আগত ৰাখি ল'ব এনেধৰণে যাতে এই কইন দুটা এই আঙুলি দুটাৰ মাজত এনেধৰণে লুকাই থাকে ঠিক আছে এনেধৰণে যাতে এনেকৈ দেখুৱালটো দেখি নাযায় কইন দুটা ঠিক আছে আৰু তাৰ পিছত ইয়াত অলপমান মেজিকৰ এক্টিং কৰিব লাগিব বন্ধুসকল মেজিকৰ এক্টিং কৰাৰ পিছত আপোনালোকে কি কৰিব এই কইনটো এনেধৰণে এই আঙুলিটো এনেধৰণে ঠেলি দিব এইটো আৰু তাৰ পিছত এইটো বেক সাইডে লৈ যাব আৰু এনেধৰণে ধৰি পেলানি আপোনালোকে দেখাব পাৰে দুটা কইন হৈ গ'ল বুলি আৰু 2 টকীয়া কইনটো থাকিব আপোনালোকৰ এই 10 টকীয়া কইনটোৰ বেক সাইডে এনেধৰণে বন্ধুসকল এতিয়া মই আপোনালোকক শিকাবলৈ গৈ আছোঁ আজিৰ এই মেজিকটো যিডাল মই ৰছীৰ লগত দেখুৱাইছিলোঁ ঠিক আছে এই ৰছীডালৰ মেজিক মই কেনেধৰণে কৰিছিলোঁ এতিয়া মই শিকাবলৈ গৈ আছোঁ সব বন্ধুসকল এই মেজিকটো দেখাবৰ কাৰণে পোনপ্ৰথমতে আপোনালোকক দৰকাৰ হ'ব এডাল সিম্পল ৰছী মই হোৱাইট কালাৰৰ ৰছীডাল লৈ লৈছোঁ আপোনালোকে যিকোনো কালাৰৰ যিকোনো ৰছী লৈ ল'ব পাৰে ঠিক আছে আৰু তাৰ পিছত যিটো মেইন সিক্ৰেট আছিলে সেই সিক্ৰেটটো আছিলে এতিয়া মই ক'বলৈ আহিছোঁ এই সিক্ৰেটটো কি আছিলে সব বন্ধুসকল ইয়াত আপোনালোকে যদি লক্ষ্য কৰে তেতিয়াহ'লে দেখিবলৈ পাব সব বন্ধুসকল দেখুৱাই দিছোঁ মই এই ৰছীডালত এডাল মই ইনভিজিবল থ্ৰেড যিডাল অতি সহজতে দেখিব নোৱাৰে যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে ইয়াত দেখিবলৈ পাব এডাল ৰছী আছিলে একেবাৰে পাতল ৰছী আছিলে এই ৰছীডাল মই কি কৰিছিলোঁ সেলো টেপৰ সহায়ত লগাই পেলানি ইয়াত লগাই থৈছিলোঁ কেনেধৰণে আছিলে সব বন্ধুসকল এডাল ৰছী মই বেজীৰ সহায়ত এনেধৰণে এনেকৈ চিলাই পেলানি মই লগাই থৈছিলোঁ যাতে এই ৰছীডাল টনাৰ পিছত এই ৰছীডাল এনেধৰণে কোচ খাই যায় ঠিক আছে এনেধৰণে কোচ খাই যায় সব বন্ধুসকল এনেধৰণে সেলো টেপটো লগাই পেলানি মই এইভাৱে মোৰ এই চোলাটো এনেধৰণে লগাই লৈছিলোঁ আৰু যেতিয়া মই কেঁচিখনেৰে এই ৰছীডাল কাটিবলৈ লৈছিলোঁ তেতিয়া মই কি কৰিছিলোঁ এই ৰছীডাল মই এনেধৰণে আগলৈ লৈ গৈছিলোঁ তেতিয়া এই ৰছীডাল নিজে নিজে কোচ খাই গৈছিল